যুৱচাম ওলাই অহা দেখা গৈছে গৌৰৱ গগৈৰ সপক্ষত। আমি সাংবাদিক বন্ধুসকলক আমাৰ নমস্কাৰ জনাইছোঁ। আপোনালোকে কৈছে যুৱচাম ওলাই আহিছে, যুৱচাম নহয়, আজি সোণাৰী সমষ্টিৰ গোটেই ৰাইজ ওলাই আহিছে। যুৱচামৰ লগতে গোটেই ৰাইজ আজি ওলাই আহিছে। আমাৰ ঐক্যমঞ্চৰ বিৰোধী ঐক্যমঞ্চৰ গোটেই ৰাইজ আজি ওলাই আহিছে গৌৰৱ গগৈ হৈ আজি মানে বাইক ৰেলী কৰিছোঁ আৰু বাইক ৰেলী কৰি ৰাইজক জনাব বিচাৰিছে যে আমি আপোনালোকৰ পক্ষত আছোঁ। ৰাইজে এইটো কংগ্ৰেছৰ প্ৰাৰ্থী বুলি নহয়, এতিয়া আমাৰ বিৰোধী ঐক্যমঞ্চৰ এজন ৰাজহুৱা প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া। সেইকাৰণে গোটেই ৰাইজ আজি ওলাই আহিছে। বৃহৎ সংখ্যক ৰাইজ আমি দেখিছোঁ, আপোনালোকেও নিশ্চয় দেখিছে যে বৃহৎ সংখ্যক ৰাইজ আজি ওলাই আহিছে। ইয়াৰ পৰা এইটোৱে প্ৰমাণ হৈছে যে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই এইবাৰ আমাৰ সোণাৰী সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈ যাব, এই কথা আমি অনুমান কৰিব পাৰিছোঁ আৰু নিশ্চিত হৈছোঁ। দেখা গৈছে যে যুৱচামৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে, এই বেছি সংখ্যক যুৱকে আছে। ভাবিব নোৱাৰে, আপুনি ভাবিব নোৱাৰে, দোকানে পোহাৰে চহৰে নগৰে তিনিআলিয়ে চাৰিআলিয়ে কেৱল মাথো গৌৰৱ গগৈৰ কথা, কেৱল মাথো গৌৰৱ গগৈৰ কথা। ৰাইজে কৈছে এইবাৰ বিবেকৰ মতে আমি ভোট দিম, আমি 1500 টকা 1200 টকাৰ মতে আমি ভোট নিদিওঁ, এইবাৰ আমি বিবেকক সুধি ভোট দিম। এজন বলিষ্ঠ নিকা সৎ মানুহক আমি দিল্লীলৈ পঠিয়াম, এই কথা ৰাইজে চিন্তা কৰি আহিছে, ৰাইজে ঘোষণা কৰিছে। গতিকে আমি সেই কথা আমি সন্মান জনাইছোঁ, ৰাইজৰ যি চিন্তা, ৰাইজৰ চিন্তাক আমি সন্মান জনাইছোঁ। আৰু এনেধৰণৰ এজন ভাল নেতাক, এজন ভাল প্ৰাৰ্থীক যদি আমি দিল্লীলৈ পঠিয়াব নোৱাৰোঁ, তেতিয়াহ'লে দেখে আমাৰ ভৱিষ্যত প্ৰজন্মৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে কি ভাবিব যে ছাত্ৰ ছাত্ৰীসকলে এনে এজন ভাল মানুহ আমাৰ দেউতাসকলে অভিভাৱকসকলে নপঠিয়ায়, এনেকুৱা ধৰণৰ চিন্তা কৰিব। ভয় খাইছে নেকি? ভয়টো খাবই আৰু সদায় জিকি থাকিম বুলি চিন্তা কৰিব নেকি? ভয় খাইছে। শুনক, যোৰহাট লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী, কেবিনেট মিনিষ্টাৰ, দলৰ সভাপতি, দিল্লীৰ মানুহ মানে বাকী নাই, প্ৰতিটো পঞ্চায়তত সোমাই আছে। এজন কেবিনেট মিনিষ্টাৰক এটা পঞ্চায়ত দিছে। কেবিনেট মিনিষ্টাৰে যিজনে অসমখন চাই তেওঁক এটা পঞ্চায়ত দিছে, চাবলৈ পঞ্চায়তত থাকি লৈছে। গৌৰৱ গগৈ এজন অকলে যোৰহাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলিছে। আপোনালোকে অনুমান কৰক তেওঁ কেনেকুৱা এজন নেতা, যিজনে অকলে এটা লোকসভা সমষ্টি অকলে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে, কোনো প্ৰচাৰ নাই। বেলেগ আছে জানো? আপোনালোকে দেখিছে সোণাৰীত কিমান ভোটত লিড ল'ব বুলি ভাবে? কিমান ভোটত নাজানো, কিন্তু জিকিব বুলি ৰাইজে কৈছে। কিমান ভোটত লিড ল'ব এই কথাটো আমি কৈ দিব নোৱাৰোঁ, বাকচে ক'ব। জিকিব বুলি ৰাইজে কৈছে। বতাহ ভাল, গাঁৱত কৈছে 70%, 80%, কোনোবাই কয় বাগিচাত আগতে আমি অলপ কম পাইছিলোঁ, এতিয়া বাগিচাত কৈছে 50%, 60%। এই এনেকুৱা ধৰণৰ কথাবিলাক আমি শুনি আছোঁ। গতিকে আমি নিশ্চিত হৈছোঁ যে গৌৰৱ গগৈ এবাৰ জিকিব। গৌৰৱ গগৈক ৰখাব নোৱাৰে। এই ৰাইজ আজি অন্তিম দিনা ওলাই আহিছে। আমি আপোনালোকৰ যোগেদি আমি সোণাৰীবাসী ৰাইজ, যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজক আমি সেৱা জনাইছোঁ। আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে এজন ভাল প্ৰাৰ্থী হৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াক, এনে এজন প্ৰাৰ্থীক যদি আমি জিকাব পাৰোঁ, নিশ্চয় অসমৰ স্বাভিমান ৰক্ষা হ'ব। ধন্যবাদ।